বঢ়মপুৰ সমষ্টিৰ পাহাৰীয়া অঞ্চলত বিশুদ্ধ খোৱা পানীৰ অভাৱ। সহস্ৰাধিক পৰিয়ালে সেৱন কৰিছে খাল জান-জুৰিৰ বীজাণুমুক্ত পানী। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰ পিছতো আজি সৰ্বদিশতে পিছ পৰি আছে বঢ়মপুৰ সমষ্টি। বিশেষকৈ নগাঁও চহৰৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ নিলগৰ পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল বামুণী, শুকানজুৰি, তপতজুৰি, মিকিৰ বামুণী, হায়ংথল আদিকে কৰি অঞ্চলৰ সহস্ৰাধিক লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। চামগুৰি ৰাজচক্ৰৰ অধীনস্থ এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশৰ বাবে কেঁচা নাট জান-জুৰিৰ পানীয়ে এতিয়া শেষ ভৰসা। কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে আজি পৰ্যন্ত কোনো চৰকাৰে এই বৃহত্তৰ অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ কথাটো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবেই যুগ যুগ ধৰি সমস্যাটোৰ সৈতে সহাৱস্থান কৰি আহিছে কেইবা সহস্ৰজন লোক। জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ এই দূষিত পানী সেৱনৰ ফলত ইতিমধ্যে বহু লোক বিভিন্ন ৰোগত আক্ৰান্তও হৈছে। সেয়ে এইবাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন আবেদন পত্ৰ মঙলবাৰে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত জমা দি বিজ্ঞানসন্মতভাৱে এক নতুন পানী যোগান আঁচনি স্থাপনৰ বাবে আবেদন জনাইছে। সেই পাহাৰৰ দাঁতিকাষৰীয়া জাতি জনজাতি বিভিন্ন শ্ৰেণীৰ তাত মানুহে বসবাস কৰে, দুখীয়া দৰিদ্ৰ নিচলা ৰাইজে বসবাস কৰে। কিন্তু আজিকোপতি উক্ত অঞ্চলৰ ৰাইজে কিন্তু এটুপি নিৰ্মল খোৱা পানীৰ পৰা তেখেতসকল বঞ্চিত হৈ আহিছে। তেখেতসকলে মাটিৰ কুঁৱাৰ পৰা সম্পূৰ্ণৰূপে পানী আহৰণ কৰি কিদৰে তেখেতসকলে অপৰিষ্কাৰ অপৰিশোধিত পানীকে সেৱন কৰি আহিছে আপোনালোকে দেখিলে চকুৰ পানী ওলাই যাব। এই গোটেই বিষয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অন্যান্য জাতীয় জনগোষ্ঠীয় দল সংগঠন, স্থানীয় ৰাইজে বিভিন্ন সময়ত তেখেতসকলে ইয়াত এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা পানী যোগান আঁচনি বহুৱাৰ দাবী তুলি আহিছিল যদিও দুবাৰকৈ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, তেখেতৰ কাৰ্যকালত নহ'লে। এতিয়া নতুনকৈ এজন বিধায়ক আহিছে, তেখেতেও বহুত প্ৰতিশ্ৰুতি দিছে যদিও কাৰ্যত সেয়া আমি দেখিবলৈ পোৱা নাই। কিন্তু সামগ্ৰিকভাৱে উক্ত অঞ্চলৰ ৰাইজে নিজে স্বাক্ষৰ কৰি সৌসিদিনা আমিও তেখেতসকলৰ লগত গৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ মৌখুলস্থিত কাৰ্যবাহী অভিযন্তাক আমি এখন তেখেতক আবেদন দিওঁ। উক্ত আবেদনত উক্ত অঞ্চলৰ ৰাইজে কিদৰে পানী অপৰিশোধিত পানী শোধন নকৰাকৈ খাই আছে তাৰ ফটোগ্ৰাফ দিওঁ। নিউজৰ বাতৰি কাকতৰ আমি সকলো তথ্য দাঙি ধৰোঁ। তাৰপিছতেই তেখেতে নিজেই কাৰ্যবাহী অভিযন্তাজনে নিজৰ বিফলতা বিভাগৰ বিফলতাৰ কথা দাঙি ধৰিছে আৰু ৩ মাহৰ ভিতৰত তেখেতে তাতে এটা পানী যোগান আঁচনি প্ৰাৰম্ভিক পৰ্যায়ত বহুৱাবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে বুলি আমাক জনাইছে। কিন্তু পৰিতাপৰ কথা যে আমাৰ নগাঁও জিলাৰ একদম বঢ়মপুৰ সমষ্টি এটা বহুত সম্ভ্ৰান্ত সমষ্টি বুলি সকলোৱে কিন্তু উক্ত সমষ্টিৰ অন্তৰ্গত এনেকুৱা পিছপৰা মানুহখিনিৰ কাৰণে কোনেও চিন্তা নকৰিলে। সকলোৱে ভোটৰ আশাত যায়, কিন্তু সেই নিৰ্মল এটুপি পানীৰ কাৰণে কোনেও চিন্তা নকৰিলে। আজি আমি উক্ত আবেদনখন জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী অসম, নগাঁও জিলা উপায়ুক্ত, বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়া, বামুণী আৰু বৰপাৰী গাঁও পঞ্চায়তৰ সচিব, প্ৰেছিডেণ্ট আমি সকলোলৈকে তাৰ প্ৰতিলিপি পঠাইছোঁ। উক্ত ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে কিন্তু তদাৰক কৰিম। এটুপি পানী কিন্তু নিৰ্মল পানী তাত যোগান নিদিয়ালৈকে আমি কিন্তু শান্ত নাথাকোঁ। এই কথাটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাইছোঁ। আৰু এটি উন্নত মানদণ্ডৰ উন্নত কাৰিকৰী প্ৰযুক্তিৰ তেখেতসকলে পানী যোগান আঁচনি মিকিৰ বামুণী বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক ছাৰ্ভে কৰি জৰীপ চলাই এটা সঠিক স্থানত বহুৱাবৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া ৪০০-৫০০ ঘৰমান আছে। এইটো ককা দিনৰ পৰাই এইটো মাটিৰ কুঁৱা দিয়ে মানে পানী ব্যৱহাৰ কৰি খাই আছে। পানীটো আপোনাৰ কেঁচা পানী ইয়াত উঠাই পেলাই আপোনাৰ বইল কৰি পেলাইহে খাবলগীয়া আছে, বহুত কষ্ট কৰি। এই খৰালি মাহত কেতিয়াবা পানীয়ে নাথাকে। তো চৰকাৰক আমি বহুত আবেদন কৰিছোঁ যে আমাৰ এই মিকিৰ বামুণী অঞ্চলত যে আমাৰ খোৱা পানীৰ কাৰণে বহুত অসুবিধা হৈছে, গতিকে আপোনালোকে জলসিঞ্চন কিবাকিবি যদি আছে তেনেহ'লে আমাৰ এই গাঁও অঞ্চলক কিবা এটা দিয়ক, সহায় দিয়ক খোৱা পানীৰ কাৰণে। কিন্তু আজিলৈকে এওঁলোকে কাণসাৰো দিয়া নাই। আজিলৈকে আমাৰ এই অৱস্থালৈকে চলি আছে। আপোনালোকক দেখুৱাইছোঁ আমি ঘৰে ঘৰে, আপোনালোকে চাব যে চব নাদৰ কেঁচা কুঁৱা দিহে পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে। আজি পৰ্যন্তলৈকে চৰকাৰে ইয়ালৈকে আমাক ৰিং কুঁৱালৈকেও দিয়া নাই, দমকলো দিয়া নাই। আমাৰ পাহাৰ এলেকা বুলি কয়, আহে কিন্তু পাহাৰ এলেকা বোলে ইয়াত কিবা নবহে, বোলে দমকল নবহে, নবহে। আমি ইয়াৰ এই মাটি কুঁৱাৰ পৰাই পানী খাওঁ, ইয়াৰ পৰাই গা ধুওঁ।
ইয়াৰ পানী গা ধুই ইয়াৰ পানী খায় হয় ইয়াতো ভেকুলীও দেখা পাইছোঁ ভেকুলীও আছে হা আছে এই ভেকুলীয়েতো ইয়াতো মোটা কৰা হগা কৰাও কৰে ন সেয়াকে খাই থাকিব নাই আৰু আমি মাটি খোৱা প্ৰায় খাই এনে চৰকাৰক আপোনালোকে এই বিষয়ে অৱগত কৰিছেনে কৰিছে কোনো কাণসাৰ কৰা নাই আপোনালোকৰ পঞ্চায়তৰ প্ৰেচিডেণ্টগৰাকীক কথাটো জনাইছেনে নাই জনাইছে তেওঁলোকে একো ব্যৱস্থা কৰা নাই প্ৰত্যেক ঘৰতে তেনেকুৱা মাটি কুঁৱা আছে আৰু চবৰ আৰু ইয়াতো চৰকাৰী দমকল বা এনেকুৱা ধৰণৰ একো পোৱা নাই পোৱা নাই আপোনালোকে এই ক্ষেত্ৰত বিভাগীয় হেৰিয়ক জনাইছে বিষয়াক জনাইছেনে জনাইছে কিন্তু আজিলৈকে পোৱা নাই আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টগৰাকীক জনাইছো নাই এতিয়ালৈকে কোৱা নাই আৰু প্ৰত্যেক ঘৰ মানুহে এনেকৈ পানী খায় ইয়াতে ভেকুলীয়ে মুতে ভেকুলীয়ে হাগে কেঁচু কুমতি পৰা আদি কৰি চব থাকে সেয়া পানী আপোনালোকে খায় আমি এইটোৱে খাই আছো আৰু এইটো পানী গৰম কৰি লয় খোৱা গা ধোৱা চব ইয়াৰ পানী আৰু আপোনালোকে চৰকাৰক কি আহ্বান জনাব আমি আহ্বান জনাওঁ যে আমাক ভাল সুবিধা পায় ভাল খোৱা পানী যাতে দিয়ে সেইটোৱে আৰু চৰকাৰক আমি অনুৰোধ কৰোঁ যে ভাল খোৱা পানী যোগানটো কৰি দিয়ে তাকে আমি মানে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এইখিনি মানুহ কাৰণে দমকল এটা হ'লেও লাগিছিলে কিন্তু ৰেংকুৱা দিম বুলি কৈও নিদিয়ে বিধায়ককেইটাই তাৰপাছত তেতিয়া এই মাটি কুঁৱাতে খাবলগীয়া হৈছে আৰু ইয়াক কাৰ্যকৰী হ'লে সেইসকল জনসাধাৰণ উপকৃত হোৱাই নহয় এক দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব অৱশ্যে এই ক্ষেত্ৰত নতুন চৰকাৰখনে কেনেধৰণৰ বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় নগাঁৱৰ পৰা জয়ন্ত বৰাৰ ৰিপৰ্ট নিউজ আৱাৰ্ছ